আপোনালোকক মই আজি এটা বস্তু দেখাওঁ বুলি ভাবিছোঁ। এই শৰাইবোৰ বা গোসাঁই ঘৰৰ যিকোনো বাচন বৰ্তন পিতলৰ বা এনেকুৱা কাঁহৰ সেইবোৰ আপোনালোকে বাৰু কিহেৰে ধুৱে? মই মানে কিহেৰে ধুওঁ জানেনে? ইয়াত দেখিছেনে নিমখ আৰু আপোনাৰ নেমু। ইয়াত আপোনাৰ নেমুটো মানে নিমখত এনেকৈ লগাই পূৰা ঘঁহি দিলে যায়গৈ। মই আপোনালোকক দেখাই আছোঁ কেনেকৈ। এইটো লৈ আপোনালোকে পূৰা এনেকৈ মাৰিব লাগিব। মই কেমেৰাটো ধৰি আছোঁ, সেইটো কাৰণে অকণ অসুবিধা হৈছে। মই ঘঁহি হোৱাৰ পিছত ধোৱাৰ পিছত আপোনালোকক দেখাম। আপোনালোকক মই ডিফাৰেঞ্চটো দেখাই দিছোঁ, চাওকচোন। এইখন মই ঘঁহিলোঁ, এইখন ঘঁহা নাই, চাওকচোন। আৰু এইখন ঘঁহা নাই, এইখন ঘঁহিলোঁ। দেখিছেনে কিমান চাফা হৈ যায়? মই পটাপটকৈ ঘঁহি আপোনালোকক গোটেইখিনি দেখাই আছোঁ, ৰ'ব। এয়া চাওক, ঘঁহি দিয়াৰ পিছত দেখিছেনে কিমান চিকচিকীয়া হৈ গ'ল। হেল্ল' এভৰিৱান, মই কল্পনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। মোৰ বৰ্তমান ভালেই বাৰু। এতিয়া দুপৰীয়াই হ'ল, ভাত বনায়ো আছোঁ মই। আৰু মই আপোনালোকক ভিডিঅ'টো আজি আৰম্ভ নকৰাৰ আগতে শৰাই কেনেকৈ চাফা কৰে দেখালোঁ। আপোনালোকে তেনেকৈ কৰি চাবচোন, সঁচাকৈ বহুত চাফা হয় আৰু বহুত দিনলৈ মানে ধুনীয়া হৈ থাকে। ধূলিবোৰ খালি মাজে মাজে মুচি থাকিলেই হ'ল আৰু। সেইটোৱেই। এতিয়া তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব মই কি কৰোঁ। এইফালে মই ভাজি বহাইছোঁ, এইফালে ভাত বহাই দিছোঁ। আৰু আমাৰ গুণে কি কৰি আছে দেখাই। মই আপোনালোকক দুপৰীয়াৰ পিছত একেবাৰে এতিয়া আবেলিহে লগ পাইছোঁ। আচলতে কাম বন কৰি ভাত পানী খাই মেলি অকণমান শুলোঁ। এতিয়া ভাবিছোঁ আপোনালোকক এটা বস্তু বনাই দেখাওঁ। বস্তু মানে কি, নিম চাবোন ঘৰত কেনেকৈ বনাব পাৰি তাকে মই দেখাওঁ। তেতিয়াহ'লে কি লাগে মই প্ৰথমতে আপোনালোকক দেখাই আছোঁ দেই। চাবোনটো বনাবৰ কাৰণে প্ৰথমতে লাগিব এয়া নিমপাত, তাৰপাছতে লাগিব এটা ভেচলিন। ভেচলিনটো আমি চাবোনটোত নিদিওঁ দেই, এইটো মানে আমি এটা পাত্ৰটোত সানিবৰ কাৰণেহে ব্যৱহাৰ কৰিম। আৰু এনেকুৱা ধৰণৰ গ্লিচাৰিনযুক্ত এটা চাবোন। এইটো আপোনাৰ গ্লিচাৰিন আৰু নেচাৰেল অইলছ আছে, এনেকুৱা এটা চাবোন লাগিব। পিছৰখিনি কি কৰে মই আপোনালোকক দেখাই আছোঁ। প্ৰথমতে মানে এইখিনি আমি মিক্সিত মাৰি ল'ব লাগিব, একদম পেষ্ট এটা বনাই ল'ব লাগিব। অকণমান পানী দি এইখিনি এনেকুৱা মিক্সি এটাত লৈ পেলাই এইখিনি পিচি ল'ব লাগিব। অকণমান পানী দিছোঁ। ভালকৈ প্ৰথমতে এইখিনি ধুই ল'ব। মই ধুই লৈছোঁ, আপোনালোকেও ধুই ল'ব। ধুই পেলাই এইটো অকণমান পেষ্ট বনাব লাগিব। এয়া এনেকৈ হ'ব লাগিব। ইমান পনীয়াও নহয় আৰু টানো নহয়। তাৰপিছত এই চাবোনটো এই পিহনাত এনেকৈ মাৰি দিলেই হ'ল। অলপ আপোনালোকে গোটেইটো দিব পাৰে যদি বেছিকৈ বনাব বিচাৰে, নহ'লে কমকৈ বনালে কমকৈ দিলেই হ'ল। এইটো মই এনেকৈ ৰেড কৰি লওঁ। এয়া চাওক, সেইখিনি মই এনেকৈ পিহনাত মাৰি লৈছোঁ। এইকণ থাকি গ'ল, মই ইমান নবনাওঁ যিহেতু, সেইটো কাৰণে মই গোটেইটো দিয়া নাই। নিম চাবোন মানে অলপ শুকান টাইপৰ, সেইকাৰণে এনেকুৱা চাবোন যদি দি দিয়া যায় তেতিয়াহ'লে অলপ অইলি হয়, ভাল লাগে। আৰু মই যে ভেচলিনটো দেখাইছিলোঁ আপোনালোকক, এইটো কি কৰিম জানেনে? এনেকুৱা ধৰণৰ বাতিৰ আকৃতি দি পেলাই মই বনাম। ভেচলিন অলপ সানি ল'ব লাগিব এনেকৈ। ভেচলিন এতিয়া ঠাণ্ডা দিনত চবৰ ঘৰতে থাকেই, তেতিয়া ভেচলিনটো সানি ল'লে মানে চাবোনটো পটককৈ ওলাই যাব। এইফালে মই গেছত পানী অলপ উতলাইছোঁ আৰু ইয়াতে আপোনাৰ এই যিখিনি চাবোন ৰুকি লৈছিলোঁ সেইখিনি ইয়াত দি দিব লাগিব। দি পেলাই ইয়াত এনেকৈ বহাই দিব লাগিব গলিবৰ কাৰণে। এইটো চাওকচোন, গলিবলৈ আৰম্ভ কৰিছেই।
গলিয়ে গ'ল এইখিনি। ইয়াতে আমি যিটো পেষ্ট বনাই থৈছিলোঁ পেষ্টটো ইয়াতে দি দিম। এক মিনিটমান এনেকৈ লৰোৱাৰ পিছতে নমাই দিলেই হ'ল। এয়া 1 মিনিটমানৰ পিছত আমি বাটিত যে ভেচলিন ঘঁহি থৈছিলোঁ তাতে আমি ইটকেইটা বাকি দিম। ইয়াত এনেকৈ বাকি দিলেই হ'ল। ইয়াতে মোৰ 3টা হ'ব। এইটো 2 ঘণ্টামানৰ কাৰণে ৰাখি থ'লেই হ'ল। তাৰপাছত উলিয়াই দিব পৰা যাব। 2 ঘণ্টাৰ পিছত মই আপোনালোকক আকৌ দেখাই আছোঁ বাৰু। মই আচলতে সেয়া আপোনালোকক আমাৰ ঘৰৰ সন্ধিয়াৰ পৰিৱেশ অকণমান দেখালোঁ। চব অসমীয়া চিৰিয়েলত ব্যস্ত হৈ যায়। ৰেঙনিত যি যি চিৰিয়েল দিয়ে চব চাই থাকে। মোৰ ল'ৰাটো মানে চাই থাকে, ভাল লাগে দেখি। আজিকালি চবেই অসমীয়া চিৰিয়েলবোৰ চাবলৈ লৈছে। সি ৰেঙনিত যি চিৰিয়েল দিয়ে চববোৰে নাম জানে। তো আপোনালোকক অকণমান দেখাই দিলোঁ আৰু মোৰ এয়া পিছফালে একেবাৰে অৱস্থা নাই। মানে আচলতে মই আমাৰ খুৰাহঁতৰ ঘৰলৈ গৈছিলোঁ। তাত কালিলৈ সকাম আছে, কিবাকিবি কাম কেইটামান কৰিবৰ কাৰণে মাতিছিলে। কাম কেইটামান মানে নহয়, আচলতে পাচলি কাটিবলৈ মাতিছিলে। তো গ'লোঁ, আহি পাইছোঁহে এইমাত্ৰ। তো এতিয়া চাফা চিকুণ কৰিম আৰু। পিছফালটো দেখি প্লিজ বেয়া নাপাব আৰু। তুমি কি খেল খেলিছানো এইটো? কি কৰি আছে আপোনালোকে? মই আচলতে সাজি কাচি যাবলৈ ওলাইছোঁ সকামলৈ। কালি আপোনালোকক কৈছিলোঁ নহয় খুৰাহঁতৰ ঘৰত সকাম আছে বুলি। তো তালৈ ওলাইছোঁ। আপোনালোকক মই চাবোনকেইটা দেখাওঁ, কালি দেখাব নোৱাৰিলোঁ। তো আজি দেখাওঁ, চাওকচোন চাবোনকেইটা। কালি যে মই নিম চাবোন বনাইছিলোঁ, এয়া চাওক। 3টা বনাইছিলোঁ, এটা গা ধুবলৈ লৈ গ'ল। আপোনালোকে বনাই চাব পাৰে। এয়া চাওক, টান হয়। যিহেতু নিম চাবোনটো অকণমান শুকান নিচিনা, এনেকৈ আপোনাৰ দিলে, চাবোন দি পেলাই বনালে ধুনীয়া হয়। ধন্যাঢ্য পৰিয়ালৰ মহিলায়ো পাইছে অৰুণোদয় আঁচনি। কি পঢ়িছে? এই পেপাৰ। তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈ সকলো ভালে থাকক, হাঁহি থাকক, ফূৰ্তিত থাকক। বাই বাই।